Let's study with Onopom channel to let Malok Swagatam. আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ সপ্তম অধ্যায় অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিকৰ প্ৰসংগ এই অধ্যায়টোৰ আজি এটা গুৰুত্বপূৰ্ণ উপবিষয়বস্তু পূৰ্ববংগীয় কৃষি ভূমি অন্বেষী সকলৰ অসম আগমন সেই সম্পৰ্কত আলোচনা কৰিম আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল উপনিৱেশিক ইংৰাজ চৰকাৰে ভূমি ৰাজহ বৃদ্ধি কৰিবলৈ আৰু লগতে ৰাজকোষ টনকিয়াল কৰিবৰ বাবে কি কৰিছিল তেওঁলোকে সেই সময় পূৰ্ববংগৰ পৰা বৰ্তমান বাংলাদেশৰ পৰা কি হৈছিল মুছলমান ধৰ্মী কৃষকসকলক অসমলৈ আহিবলৈ উদগনি জনাইছিল আৰু লগতে চাহ বাগান ব্যাপক হাৰত যেতিয়া চাহ বাগান খোলা হৈছিল অসমত সেই চাহ বাগান বিলাকত যিসকল বনুৱা আগমন ঘটিছিল চাহ বাগান বিলাকত কাম কৰিবলৈ সেই বনুৱা বিলাকক খাদ্য যোগান ধৰিবৰ বাবে কম দামত খাদ্য যোগান ধৰিবৰ বাবে কি হৈছিল অসমত খেতি কৰিবলৈ কৃষি কৰিবলৈ কি হৈছিল প্ৰয়োজন হৈছিল গতিকে অসমৰ যেহেতু বিস্তৃত হাৰুৱা মাটি এনেই পৰি আছিল গতিকে সেই বিস্তৃত হাৰুৱা অনাবাদী মাটিত খেতি কৰিবৰ কাৰণে ব্ৰিটিছসকলে কি কৰিছিল তেতিয়া পূৰ্ববংগ বৰ্তমানৰ বাংলাদেশৰ পৰা পৰিশ্ৰমী মুছলমান ধৰ্মী লোকসকলক অসমলৈ আহিবলৈ উদগনি জনাইছিল গতিকে সেই হিচাপত কি হৈছিল সেই তেনে পূৰ্ববংগৰ তেনে ধৰণৰ কৃষি ভূমি বিচাৰি ফুৰা লোকসকল যিসকল মূলতঃ কি আছিল মুছলমান ধৰ্মী আছিল গতিকে সেই তেনে ধৰণৰ পৰিশ্ৰমী মুছলমান ধৰ্মী কৃষকসকল কি হৈছিল অসমলৈ অহাৰ বাদ সেই সময়ৰ পৰা মুকলি হৈছিল তো ইয়াৰ পিছত আমি চাওঁ আহা যে সেই সময়ত আৰু এটা গুৰুত্বপূৰ্ণ হৈছিল কথাৰ কাৰণে কি হৈছিল অসমলৈ সেই তেনেকুৱা ধৰণৰ লোকসকলে অসমলৈ আগমন ঘটিছিল সেই কাৰণটো আছিল কি সেই সময়তে পূৰ্ববংগত কি হৈছিল কেইবাটাও দুৰ্ভিক্ষই দেখা দিছিল গতিকে এই সেই সময়ছোৱাত পূৰ্ববংগত হোৱা কেইবাটাও দুৰ্ভিক্ষ আৰু লগতে কি হৈছিল অসমত বিভিন্ন ধৰণৰ ব্ৰিটিছ চৰকাৰে অসমত ভূমি ৰাজহৰ ওপৰত দিয়া ৰেহাইৰ বাবে সেই সময়ত প্ৰব্ৰজনকাৰীসকল অসমলৈ ৰখাইবলৈ কি হৈছিল আগ্ৰহান্বিত হৈছিল এতিয়া ব্ৰিটিছ চৰকাৰে কি হৈছিল যিবোৰ অনাবাদী খাৰুৱা মাটি আছিল সেই খাৰুৱা মাটিবিলাকত এটা নিৰ্দিষ্ট সময়লৈ বিনা খাজানাই কি কৰি দিছিল মাটি ভোগ কৰিবলৈ অৰ্থাৎ খেতি কৰিবলৈ সুবিধা দিছিল ইয়াৰ উপৰিও কি কৰিছিল পূৰ্ববংগত জমিদাৰসকলৰ অত্যাচাৰ সন্মুখীন হৈছিল বিভিন্ন ধৰণৰ পৰিশ্ৰমী মুছলমান ধৰ্মী কৃষকসকলে আৰু সেই সময়ত সেই তাত কেইবাটাও দুৰ্ভিক্ষ হৈছিল গতিকে এনেবোৰ কাৰণত তাৰ কৃষকসকল কি হৈছিল অসমলৈ প্ৰব্ৰজন কৰিবলৈ আগ্ৰহান্বিত হৈছিল যিহেতু অসমত সেই সময়ত বিস্তৃত অনাবাদী খাৰুৱা মাটি আছিল গতিকে সেই অনাবাদী খাৰুৱা মাটিবিলাক অসমৰ বাবে হৰিণাৰ মাংসই বইৰি নিচিনা হৈছিল ইয়াৰ পিছতে আমি দেখা পাম যে অসমৰ গোৱালপাৰা বিলাসীপাৰা আদিৰ জমিদাৰসকলে নিজৰ জমিদাৰী ৰাজহ বৃদ্ধিৰ বাবে কি কৰিছিল পূৰ্ববংগীয় মুছলমান লোকসকলক বা কৃষকসকলক আনি সংস্থাপন কৰাৰ দিহা কৰিছিল গতিকে কেৱল ব্ৰিটিছে যে অসমলৈ মুছলমান ধৰ্মী কৃষকসকলক অসমলৈ আহিবৰ কাৰণে উদগনি জনাইছিল তেনে নহয় অসমৰ একাংশ লোকেও কি কৰিছিল তেনে লোকক অসমত থিতাপি লোৱাৰ ক্ষেত্ৰত কি কৰিছিল সুবিধা কৰি দিছিল ঠিক তেনে আছাম আছিল অসমৰ গোৱালপাৰা আৰু বিলাসীপাৰাৰ জমিদাৰসকলে কি কৰিছিল নিৰ্দিষ্ট পৰিমাণৰ ভূমি লাভ কৰিছিল চৰকাৰৰ পৰা ব্ৰিটিছ চৰকাৰৰ পৰা গতিকে তাৰ বিনিময়ত তেওঁলোকে চৰকাৰক ৰাজহ দিব লাগিছিল যদিহে তেওঁলোকৰ কৃষকৰ পৰিমাণেই কম হয় খেতি কৰা লোকেই কম হয় তেনেহলে তেওঁলোকে কি কৰিব ৰাজহ কেনেধৰণে দিব গতিকে যিমানেই তেওঁলোকৰ মাটিখিনিত খেতিয়ক বা কৃষক বেছি হয় তেওঁলোকৰ জমিদাৰসকলৰ লাভ আৰু তেওঁলোকে সময়মতে পৰিশোধ কৰি থাকিব পাৰিব আৰু সেই কাৰণে এই জমিদাৰসকলে কি কৰিছিল পূৰ্ববংগ সেই মুছলমান ধৰ্মী কৃষকসকলক সংস্থাপন কৰাৰ ওপৰত গুৰুত্ব দিছিল আনকি বৰপেটা অঞ্চলৰ বহুতো থলুৱা মহাজন আৰু মাৰোৱাৰী ব্যৱসায়ীসকলে এনে বাহিৰাগতসকলক পতিত মাটিসমূহত খেতি কৰিবলৈ দিছিল নাইবা অধিক দামত বিক্ৰী কৰি দিছিল গতিকে বৰপেটা অঞ্চলৰ বহুতো থলুৱা মহাজন ধনী শ্ৰেণীৰ লোক যাৰ হাতত বহু মাটি জমা হৈ আছিল বা টকা পইচা আছিল আৰু মাৰোৱাৰী যিসকল ব্যৱসায়ী তেওঁলোকে কম দামত মাটিটো লৈ বা দখল কৰি লৈ সেইবোৰ কি কৰিছিল কোনোবা বাহিৰাগতক
কম দামত বিক্ৰী কৰি দিছিল যিটো দামত তেওঁলোকে লৈছিল তাতকৈ অধিক দামত বিক্ৰী কৰি দিছিল নাইবা তেওঁলোকক কিবা এটা হিচাপত খেতি কৰিবলৈ দিছিল গতিকে এনেদৰে আমি পালো যে কেৱল ব্ৰিটিছেই নহয় অসমৰো এছাম লোক এই ক্ষেত্ৰত কি হৈছিল জড়িত হৈ আছিল ইয়াৰ পিছত আমি চাওঁ আহা কি এই যে পূৰ্ববংগৰ যিসকল কৃষিভূমি বিচাৰি থকা লোক সেইসকলে আৰু এটা ক্ষেত্ৰত অসমলৈ আহিবলৈ উদগনি পাইছিল সেইটো হৈছিল কি 1905 চনত আমি ইতিমধ্যে আলোচনা কৰিছিলো যে 1905 চনত বংগক বিভাজন কৰি দুখন প্ৰদেশ কৰা হৈছিল তাৰে পূৰ্ববংগ অৰ্থাৎ বংগৰ সেই সময় বংগপ্ৰদেশৰ পূব ভাগটো অসমৰ লগত সামিল কৰি দিয়া হৈছিল আৰু সামিল কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন নতুন প্ৰদেশ গঠন কৰা হৈছিল গতিকে সেই পূৰ্ববংগ আৰু অসম যেতিয়া এখন প্ৰদেশ হৈছিল তেতিয়া পূৰ্ববংগীয় লোকসকলৰ অসমলৈ অহাত কোনো বাধা নাছিল গতিকে সেই কাৰণে তেওঁলোকে যেতিয়াই মন যায় যেনেকৈ মন যায় অসমলৈ আহি কি কৰিব পাৰিছিল বসতি কৰিবলৈ পাৰিছিল আৰু সামে যেতিয়া অসমত বহুতো অনাবাদী মাটি আছিল গতিকে সামে তেনে ধৰণৰ লোক আহি অসমত বসতি কৰিবলৈ সুবিধা পাইছিল গতিকে এনে ধৰণে কি হৈছিল অসমত পূৰ্ববংগীয় লোকসকলৰ এটা ফুট বৈছিল এই বিভিন্ন কাৰণতে মূলতঃ খেতিৰ কাৰণে আহিলেও অন্যান্য কামতো এই পূৰ্ববংগীয় লোকসকলৰ কি হৈছিল অসমলৈ এটা ফুট বৈছিল অৰ্থাৎ অসমলৈ প্ৰব্ৰজন ঘটিছিল গতিকে ইয়াৰ পিছত আমি চাওঁ আহা যে এই যে লোকসকলৰ প্ৰব্ৰজন ঘটিছিল এই প্ৰব্ৰজিত লোকসকলে যেতিয়া প্ৰব্ৰজন বৃদ্ধি পাই গৈ আছিল তেতিয়া অসমীয়া থলুৱা লোকসকলৰ নিজৰ জাতিগত ভাষাগত আৰু সংস্কৃতিগত দিশটোৰ প্ৰতি কি আহিছিল বিপদৰ তেওঁলোকে আগজাননী পাইছিল আৰু সেই কাৰণে তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ ওচৰত নিজৰ অধিকাৰখিনি বা নিজৰ সেই সংস্কৃতি ভাষা সংস্কৃতি ইত্যাদি সংৰক্ষণৰ বাবে আৰ্জি দিছিল গতিকে সেই ব্ৰিটিছ চৰকাৰে সেই দিশটো চাই কি কৰিছিল থলুৱা জনজাতি আৰু হিন্দু ধৰ্মীয় লোকসকলৰ যাতে ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অধিকাৰ সুৰক্ষিত হৈ থাকে সেই সুৰক্ষিত কৰিবৰ বাবে 1920 চনত লাইন প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল এইখিনিতে এটা কথা উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰে কিন্তু তেওঁলোকৰ প্ৰব্ৰজন বন্ধ কৰা নাছিল তেওঁলোকৰ কাৰণে প্ৰব্ৰজন আছিল কি গাখীৰতে মোহৰ খুঁটিৰ নিচিনা কাৰণ যিমানেই তেওঁলোকে পৰিশ্ৰমী লোক কৃষকসকলে খেতি কৰে সিমানেই তেওঁলোকে ৰাজহ পাব আৰু যেহেতু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হ'ল এটা ব্যক্তিগত প্ৰতিষ্ঠান বা পৰৱৰ্তী সময়ত সেই ব্যক্তিগত প্ৰতিষ্ঠানটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যদিও ইংলেণ্ড চৰকাৰৰ হাতলৈ গৈছিল গতিকে ভাৰতখন আছিল উপনিৱেশ বা অসমখন এটা অংশ আছিল উপনিৱেশৰ গতিকে অসমক শাসন কৰা আৰু শোষণ কৰাই তেওঁলোকৰ কি আছিল মুখ্য উদ্দেশ্য আছিল গতিকে যিমানে প্ৰব্ৰজন তেওঁলোকে হাতেদি উৎসাহ দিলেও অন্য হাতেদি তেওঁলোকে কি কৰিছিল থলুৱা অধিবাসীসকলৰ যিবোৰ অধিকাৰ আছিল সেই অধিকাৰসমূহ তেওঁলোকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰে ফলস্বৰূপে 1920 চনত তেওঁলোকে লাইন প্ৰথা প্ৰৱৰ্তন কৰিছিল এতিয়া আমি চাওঁ আহা এই লাইন প্ৰথা কি এই লাইন প্ৰথা কি আছিল যে এই লাইন প্ৰথা মতে আৱাসযোগ্য ভূমি ভাগক তিনি শ্ৰেণীত বিভক্ত কৰা হৈছিল যিবোৰ মাটিত থাকিব পৰা মাটি সেইবোৰক তিনি ভাগত ভাগ কৰা হৈছিল প্ৰথম ভাগটো আছিল পমুৱাসকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি পমুৱা মানে যিসকল অসমলৈ নতুনকৈ আহিছিল সেইসকল পমুৱা আকৌ পমুৱাসকলে বাস কৰিব নোৱাৰা ভূমি গতিকে প্ৰথম শ্ৰেণীটো আছিল তিনিটা শ্ৰেণী আছিল তাৰে তিনিটা শ্ৰেণীৰ প্ৰথমটো আছিল পমুৱাসকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি য'ত অকল পমুৱাসকল থাকিব অৰ্থাৎ বাহিৰৰ পৰা অহা লোকসকল থাকিব আকৌ দ্বিতীয় শ্ৰেণীটো আছিল পমুৱাসকলে বাস কৰিব নোৱাৰা ভূমি য'ত পমুৱাসকলক থাকিবলৈ দিয়া নহৈছিল আৰু তৃতীয় এটা অঞ্চল আছিল উমৈহতীয়া অঞ্চল বুলি ক'ব পাৰি য'ত একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমি গতিকে লাইন প্ৰথমতে আৱাসযোগ্য যিবোৰ ভূমি আছিল সেইবোৰক তিনি ভাগত ভগোৱা হৈছিল পমুৱাসকল থাকিব পৰা পমুৱাসকল থাকিব নোৱাৰা আৰু উমৈহতীয়া কিন্তু লাইন প্ৰথাৰো কিছুমান হেৰি আছিল যে বহুতো সময়ত লাইন প্ৰথা কি হৈ গৈছিল বিসংগতি কিছুমান দেখা দিছিল হয় মানুহৰ হাতত পৰি নাইবা অনান্য কিবা কাৰণত কি হৈছিল কিছুমান থলুৱা লোকে অধিক দামত নিজৰ মাটি পমুৱাসকলক বিক্ৰী কৰিব ধৰিছিল এই লাইন প্ৰথাৰ অধীনত যিবোৰ থলুৱা লোকৰ মাটি আছিল বা থলুৱা লোকক ব্ৰিটিছে মাটিৰ অধিকাৰ দিছিল সেই থলুৱা লোকবিলাকে কি কৰিছিল অধিক
অধিক দাম পোৱাৰ আশাত নিজৰ মাটিখিনি নতুনকৈ অহা মানুহখিনিক বিক্ৰী কৰিছিল নাইবা কোনোবা ব্যৱসায়ী শ্ৰেণীক বিক্ৰী কৰি দিছিল আৰু সেই ব্যৱসায়ী শ্ৰেণীয়ে আকৌ পমুৱাসকলক তাতোতকৈ অধিক দামত বিক্ৰী কৰিছিল অন্যহাতে এছাম দুৰ্নীতিপৰায়ণ ৰাজহ বিষয়া আকৌ উৎকোচ লৈ কি কৰিছিল লাইন প্ৰথা উলংঘা কৰি পমুৱা মুছলমানসকলক মাটি নামজাৰি কৰি দিছিল গতিকে এনে ধৰণৰ দুটা ইয়াত উদাহৰণ দিয়া গৈছে যে থলুৱা লোকে অধিক দামত নিজৰ মাটি বিক্ৰী কৰি দিছিল অন্যহাতে ব্যৱসায়িক শ্ৰেণী কিছুমানে বা দালাল শ্ৰেণী কিছু লোকে কি হৈছিল থলুৱা লোকৰ পৰা মাটিখিনি প্ৰথম কিনি লৈছিল তাৰপিছত আকৌ আৰু অধিক দামত পমুৱাসকলক বিক্ৰী কৰিছিল অন্যহাতে কিছুমান আকৌ ৰাজহ বিষয়া দুৰ্নীতিপৰায়ণ ৰাজহ বিষয়া উৎকোচ লৈ কি কৰিছিল য'ত পমুৱাসকল বাস কৰিব নোৱাৰা যিবোৰ যি শ্ৰেণীৰ মাটি আছিল তাতো পমুৱাসকলক কি কৰিছিল মাটি দি তেওঁলোকৰ নামত নামজাৰি কৰি দিছিল গতিকে এনে ধৰণে কি হৈছিল অকল ব্ৰিটিছসকলে দায়ী নাছিল এই লাইন প্ৰথা বিফলতাৰ বাবে বা প্ৰবৰ্জনৰ কাৰণে তাৰ বাবে সমানে সমানে কিছু সংখ্যক থলুৱা লোক বা দুৰ্নীতিপৰায়ণ ৰাজহ বিষয়াও সমানে সমানে কি আছিল দায়ী আছিল গতিকে এটা সমীক্ষা মতে পোৱা গৈছে যে লাইন প্ৰথাৰ অধীনত 1920-21 চনত হিন্দু পমুৱাসকলৰ বাবে 3299 বিঘা মাটি কি কৰা হৈছিল চৰকাৰে আবণ্টন দিছিল ঠিক একে সময়তে 1920-21 চনত মুছলমান পমুৱাসকলৰ কাৰণে ইমান মাটি আবণ্টন দিছিল প্ৰায় 30106 বিঘা গতিকে ক'ত 3299 বিঘা আৰু ক'ত 30106 বিঘা গতিকে ইয়াৰ পৰা গম পোৱা হয় যে কেনেকুৱা ধৰণৰ পমুৱা অসমলৈ প্ৰবৰ্জন ঘটিছিল আৰু কিমান পমুৱা অসমলৈ প্ৰবৰ্জন ঘটিছিল এই পৰিমাণ আকৌ 10 বছৰৰ পিছত হৈছিলগৈ ক্ৰমে 13000 হিন্দু পমুৱাসকলে 13285 বিঘা মাটি তেওঁলোকৰ নামত আবণ্টন হৈছিল অন্যহাতে মুছলমান পমুৱাসকলৰ নামত আবণ্টন হৈছিল 89078 বিঘা গতিকে ইয়াৰ পৰা অসমলৈ হোৱা প্ৰবৰ্জনৰ এটা তোমালোকে নমুনা পাব পাৰা কিমান ভয়ংকৰ ভাৱে অসমলৈ সেই সময় প্ৰবৰ্জন ঘটিছিল গতিকে এনে ধৰণে কি হৈছিল অসমলৈ বাৰে বিস্তৃত ৰূপত পূৰ্ববংগীয় লোকসকলৰ আহি থকাৰ কথাটো প্ৰবৰ্জনকাৰীৰ কথাটো অনুমান কৰিব পাৰি এজন ব্ৰিটিছ বিষয়া লোকপিয়ল বিষয়া কি হৈছিল এচি মুলানে 1931 চনৰ লোকপিয়লত শংকা প্ৰকাশ কৰিছিল যে যদি এই গতিত প্ৰবৰ্জন চলি থাকে অসমলৈ যদি এই গতিত বাহিৰৰ পৰা লোক আহি থাকে বিভিন্ন কাৰণত তেনেহলে অসমখন গোটেই অসমখন অতি কম সময়ৰ ভিতৰতে কি হ'ব প্ৰবৰ্জনকাৰীয়ে ভৰি পৰিব আৰু কেৱল তেওঁ এটা অনুমান কৰিছিল যে কেৱল শিৱসাগৰ জিলাতহে অসমীয়াৰ অৱস্থিতি থাকিব তেন্তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিলা যে অসমলৈ প্ৰবৰ্জনৰ ধাৰণাটো কেনে ধৰণে কি হৈছিল অসমৰ বিস্তৃত অনাবাদী হাৰুৱা মাটি বা পৰি থকা যিবোৰ মাটি আৰু অসমৰ এছাম লোকৰ বা ব্ৰিটিছৰ স্বাৰ্থৰ বাবে কেনে ধৰণে কি হৈছিল অসমলৈ ব্যাপক হাৰত প্ৰবৰ্জন পূৰ্ববংগীয় কৃষি অন্বেষী লোকসকলৰ বা কৃষিভূমি বিচাৰি থকা লোকসকলৰ কি হৈছিল প্ৰবৰ্জন ঘটিছিল আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ